গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে মই কুকি আৰু সকলোকে মোৰ ফালৰ পৰা বহুত মৰম যাচি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই কিয়নো আমাৰ ছিজনেল এক্সাম হৈ আছে সেইকাৰণে আজি আছে ফেয়াৰৱেল কলেজত সেইকাৰণে যাওঁতে ভাবিলোঁ মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আহি পেলাই মেবি কণ্টিনিউ কৰিম আৰু গতিকে যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব মই ইয়াতে ভ্লগ ফুড ৰেচিপি এনেকুৱা ধৰণৰ ভিডিঅ' মই দিওঁ আশা কৰোঁ ভাল পাব আৰু এতিয়া কি কৰিম এতিয়া কলেজলৈ যাওঁ তাত যদি কিবা কিবি পাওঁ দেখাম যদি নোৱাৰোঁ ঘৰত আহি পেলাই মই কণ্টিনিউ কৰিম অ'কে তো বাই বাই তো কলেজ আহি পাই গ'লোহি আমি এতিয়া সকলোবোৰ ৰখি আছোঁ প্ৰিপেৰেশ্যন কৰি এটা ব্লগ বনাই দিলোঁ A few moments later. তো কলেজৰ পৰা ঘৰ আহি পাই গ'লোহি আৰু মই লগত লৈ আনিছোঁ আম আজি ভাবিছোঁ মেংগ' শ্বেক বনাওঁ যিহেতু বহুত বেছি গৰম আৰু এইটো খাই মই বহুত বেছি ভাল পাওঁ আৰু আশা কৰোঁ মোৰ ৰেচিপিটো আপোনালোকেও ভাল পাব একদম ইজি হয় বনাবলৈ তো চাওকচোন আহক প্ৰথমতে আমকেইটা মই ধুই ল'লোঁ তাৰপিছত এনেকৈ বাকলি গুচাই পেলি গোটেইখিনি আম মানে আৰু কাটি ল'লোঁ আৰু ডাঙৰকৈ সৰুকৈ পিছত সৰু কৰি দিলোঁ যেনিবা পিচবোৰ যিহেতু মই এইখিনি মিক্সিত মাৰিমেই ইয়াতে যিহেতু চেনিও এড কৰিব লাগিব সেইকাৰণে মই ইয়াতে চেনি অলপ লৈ পেলাই মিক্সিত মাৰি ল'ম মানে গুটি হৈ থাকিলে খাবলৈ ভাল নালাগে এনেকৈ দিলেও বাৰু আপোনালোকে খাব পাৰে কিন্তু এনেকৈ থাকিলে ভাল নালাগে যে ইয়াত এসাফৰ মই ইয়াতে দি দিম আৰু মানে দুসাফৰ দি দিম আৰু আপোনালোকৰ সোৱাদ অনুযায়ী দিব পাৰে এয়া দেখিছে চেনিখিনি পূৰা একদম পাউডাৰ হৈ গ'ল এনেকুৱা কৰি ল'লে মানে কি আৰু ভালকৈ মিক্সো হয় আৰু খাবলৈও ভাল লাগে আৰু এতিয়া মই মেংগ'খিনি এনেকৈ মিক্সিত মাৰি ল'ম তো আমাৰ মেংগ' শ্বেক অলম'ষ্ট ৰেডি হ'বৰ হ'ল কিন্তু ইয়াত দুটা ইনগ্ৰেডিয়েণ্ট এড কৰিব লাগিব তাৰপিছতে গাখীৰখিনি দিলে মানে কি হয় সোৱাদটো ভাল লাগে আৰু খাবলৈ তাৰপিছত এইখিনি ধুনীয়াকৈ ফেটি ল'ম তাৰপৰা নেক্সট আমি দিব লাগিব যিখিনি চেনি গুড়ি কৰি থৈছিলোঁ সেই চেনিখিনি দি পেলাই ভালকৈ ফেটি ল'ম আকৌ এবাৰ আৰু একেবাৰে শেষত ইয়াতে আমি আইচ কিউব দুডোখৰমান দি দিম তাৰপিছতে আমাৰ মেংগ' শ্বেক হৈ যাব ৰেডি তো আমাৰ মেংগ' শ্বেক হৈ গ'ল ৰেডি একদম খাব পৰা হৈ গ'ল দেখিবলৈ কিছু ধুনীয়া লাগিছে তো মই খাই লওঁ বহুত ধুনীয়া যে ট্ৰাই কৰা নাই বা ট্ৰাই কৰি চাব বহুত ধুনীয়া ঠাণ্ডা লাগিছে গাটো তো মই এতিয়া ওলাই কৰি যাবলৈ ওলাইছোঁ কম্পিউটাৰ ক্লাছলৈ আৰু কম্পিউটাৰ ক্লাছৰ পৰা আহি পেলাই চাগে মই আনন্দ মেলাত সোমাম কাৰণ আমাৰ দেৰগাঁৱত আনন্দ মেলা হৈ আছে গতিকে তালৈ যাম সেইটো ভিডিঅ' আপোনালোকে নেক্সট পাব গতিকে চাই থাকক তো ফাইনেলি আহি পাই গ'লোহি মাথাটো ইমানেই বেছি বিষাইছে সেইকাৰণে উঠাই দিলে যে একদম কিবা লাগি আছে মানে যি কি নহওক আজি ৰান্ধনি হ'লোঁ মই ৰাতিলৈ কি বনাওঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম অলপ দেৰি চিৰা খটালোঁ এতিয়া ভাত বনাবগৈ লাগে বলক কি বনাওঁ আপোনালোকক দেখাই থাকিম চাই থাকিব বৰ গৰম খালি পাই বহুত গৰম পৰিছে তো এয়া ফ্ৰিজত আছে ঘৰৰ পুখুৰীৰ মাছ তো এইখিনিকে আজি বনামগৈ তো মাছ পৰি গ'ল তেলত এয়া ধুনীয়াকৈ পূৰা ফ্ৰাই হৈ আছে
ফ্ৰাই কৰি দিলোঁ দাইল হৈ গ'ল এতিয়া বনাই আছোঁ পেটু ভাজি আৰু ইয়াৰ পিছত বনাবলৈ আছে এটা পিটিকা তাৰপিছতে আমাৰ খানা ৰেডি হৈ যাব গৰমত একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ যিহেতু জুইৰ ওচৰত একো নাই বনাই লওঁ তাৰপৰা লগ পাই আছোঁ তো এইফালে ৰাতিখন নিবলৈ আহিছোঁ মান ধনিয়া বৌ আৰু মই মানে কি আৰু ধনিয়া গোন্ধ এটা হ'লে ভাল লাগে ধনিয়া খাই কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাব আমাৰ খানা অলমষ্ট ৰেডি এয়া মাছৰ জোল ভিতৰত মাছ আছে আগতে এয়া পেটু ভাজি আৰু এয়া মাছৰ পিটিকা এইখিনি হৈছে আজি খানা মই ভালকৈ উলিয়াই পেলাই দেখাই আছোঁ পানী খাই কৰি আজৰি এতিয়া বাজিলে 11টা এতিয়া শুবলৈ যাওঁ ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ যেতিয়া ভিডিঅ'টো ইমানকণমানকৈ হ'লে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি থৈ যাব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি থৈ যাব পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আনন্দ মেলাৰ ভিডিঅ' আহি আছে অতি সোনকালে আহি আছে গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব গতিকে আজিলৈ টাটা বাই বাই সকলো ভালে থাকক সুস্থ থাকক টাটা গুড নাইট